সকলোকে নমস্কাৰ মই ৰবিন আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো আজি দেওবাৰ মানে গাহৰি মাংস ফেলে আলু ফ্ৰাই হৈ আছে তো আজিৰ যেটো টোটালি ৰেচিপি গাহৰি আৰু কচু শাক তো এইটো গুটেটো আমাৰ যেতে খাসটো বনাব আমাৰ বিতুপন স্যাৰ তো আহক বিতুপন স্যাৰ লগতে কথা পাতো আমাৰ বিতুপন স্যাৰে কেনেকৈ ভাবিছে কেনেকৈ কি বনাব গাহৰি মাংস বইল কৰি কেনে ৰাখিছে চাই থাকক ভিডিঅ'টো আমাৰ এজন চাও এতিয়ালৈকে ৰাতিপুৱা হোৱাই নাই এজন আমাৰ টিকেন চাহ দেওবাৰ দিনাখন পুৰা হোৱে বাকি কেইটা দিনত বহুত ব্যস্ত থাকে শুই থাকক এয়া বিতুপন ছাৰ আলু ফ্ৰাই কৰি আছে আহক আমি বিতুপন ছাৰৰ দ্বাৰা জানো সম্পূৰ্ণ ভিডিঅ'টো আজি গাহৰি আৰু কচু ৰেচিপিটো বনিব তো চাই থাকক ভিডিঅ'টো যে বনাও টেস্টি হয় মাই গড অনুসাৰে নেকে খোৱাটো মুখাৰে দি দিম আমাৰ কালাৰটো আহিব লাগিব আমি একাউণ্টত আধা দিব পাৰোঁ ইয়াৰ নিমখ তাতেই দি দিছোঁ আমি অকণমান লৰাই দিম লৰাই পিছত গোন্ধটো আহিব আৰু সকলো মানুহ মাংসৰ পৰা হৈ যাব গম পালে যেহেতু কালিয়ে মাংস বনোৱা অলপ আছিলে যেহেতু পিছত ৰঙা কৰি দিব লাগিব সেইকাৰণে আমি অলপকৈ দিম অলপকৈ দিয়াৰ পিছত আমি পিঁয়াজটো এতিয়া মছলা আমাৰ গোন্ধটো আহিছে অলপ ধুনীয়াকৈ ঘৰতে মছলাখিনি মিহলি হৈছে এতিয়া আমি গাহৰিটো বইল কৰা গাহৰিটো দি দিম আমি এনেকৈ লৰাই দিম অলপ মছলাখিনি এনেদৰে মাংসত অলপ সোমাই ল'ব লাগিব সেইকাৰণে আমি লৰাই দিম থোৱাৰ পিছত আমি অলপ মাংসটো ৰখাৰ পিছত আৰু আমি বিৰাট শিখৰ এটা খাবলৈ মন গৈছে এনেদৰে আমি ভাপত সিজাব লাগিব ৰাখি দিম বস্তুটো এনেকৈ ভাপত ৰাখি দিম যিটো আপোনাৰ অট'মেটিক আমি বইল কৰি লোৱা নাই যিহেতু তো ভাপতে তেওঁ সিজি যাব তাৰপিছত আমি এই ঢাকনখন দি দিম ভাপতে ভাপটো সিজিবলৈ আৰম্ভ কৰাৰ পিছত আমি লৰাই গৈছে দেখিছেই আমি এবাৰ লৰাই দিম তাক দেখিছে মাংসটোতো আপোনাৰ হেৰি কৰিছে ফ্ৰাইটো ধুনীয়াকৈ কৰিছে কচুটো ধুনীয়া হৈছে আমি কচু দিয়াৰ কাৰণে যিহেতু আপোনাৰ খজুৱাব পাৰে তাৰ কাৰণে আমি এনেকৈ দুটকত নেমু টেঙা হেৰি কৰিছোঁ তাৰপৰা আমি ইয়াত মাংস কাটিছোঁ আৰু এটি আছে এই আৰু এটি আমি যিহেতু আকৌ খজুৱাবও পাৰে আৰু এটি কাটি দিম আমি দুডোখৰ কোনে খোজবোৱাগৈ নেমুটো চেকাৰ ধৰি লওক আমি এইখিনি অলপ লৰাই টেঙাৰ যিটো ৰস আছে আমাৰ মিহলি কৰি দিম ইয়াত আৰু এতিয়া ধৰি লওক আমাৰ প্ৰায় হৈছেই তো আমি কি কৰিম ইয়াত কালাৰটো ধৰি লওক বেছি দিম যিহেতু কালাৰটো ল'লে ভাল লাগে আৰু ধৰি ল'ব যিহেতু বেছিকৈ খাব নোৱাৰে চবেই নহয় জানো তাৰপিছত আমি কালাৰটো দিয়াৰ পিছত একচাপ লৰাই দিলোঁ দেখিছে আমাৰ ধুনীয়া কালাৰ উঠি গৈছে ৰঙাকৈ আমাৰ হৈ থাকে আৰু তেতিয়া আমি এতিয়া পানী অলপ দি দিম যিহেতু কালাৰটো গুড়াটো আকৌ দি দিলোঁ ৰংগুড়াৰ পানী দি এতিয়ালৈকে কালাৰটো দেখিলে কেনেকৈ মিহলি হ'ব লৈছে এতিয়া আমি এইটো প্ৰায় আপোনাৰ ধৰি লওক 10 মিনিটমান উতলিব দিম উতলি যোৱাৰ পিছত চাব আপোনালোকে কি হয়
এতিয়া আমি অলপ ৰেষ্ট লৈছোঁ। আমি এবাৰ ঢাকনখন খুলি কালাৰটো আহিছেনে আমি ভালদৰে চাওঁ। এই এচক আমাৰ কালাৰটো কি সুন্দৰ কালাৰ আহিছে, কি সুন্দৰ কি ধুনীয়া সুন্দৰ আহিছে, যিটো আপোনালোকে ল'ব নোৱাৰিব। আমি ভাল লাগিছে এয়া আমাৰ, যিহেতু আলু সিজি গৈছে আমি দেখিবলৈ পাইছোঁ, মাংসটো সিজিছে। আমি কি কৰিম এতিয়া, এইটো অলপ যিহেতু আমি এইটো কাঢ়ি বনোৱা নাই, তো গ্ৰেভি বনাইছোঁ, তেতিয়া আমি অলপ পানীটো শুকাবলৈ অলপ এনেকৈ ৰাখি দিব পাৰোঁ। আৰু আমি খকুৱা সন্থা ঢেৰ আছে, তাতে টেষ্ট কৰিবলৈ দিব পাৰোঁ ভাল হৈছে নে বেয়া হৈছে। নাই আমি গাহৰি বনাই আছোঁ। দেখিবলৈ পাইছে আপোনাৰ ফটো খুব সুন্দৰ হৈছে। সেইটো কৰি চালে আমাৰ দুজনে, তেওঁলোকে কৈছে যে মজা বনাইছে, ধুনীয়া হৈছে। আপোনালোকে কি কৰিব এতিয়া, আৰু আমি খাব লাগে নহয় জানো? আপোনালোকে আজি চাওক, পিছত পাৰিলে আপোনালোকে ব্ৰাঞ্চত বা ঘৰতে বনাই খাব, খুব ধুনীয়া হৈছে। এতিয়া আমি আৰু খাওঁ আৰু খোৱা যোগাৰটো কৰোঁ দেই। আমি এয়া গেছটো অফ কৰি দিছোঁ, আৰু এতিয়া আপোনাক গাহৰিটো দেখাব কেনেকুৱা ধৰণৰ কালাৰ হৈছে। ধুনীয়া হৈছে, এয়া আমি এটাত দিবলৈ লৈছোঁ, যিহেতু বহুতে ভাত খোৱা নাই। এয়া বৰ সুন্দৰ। শুনিছা কেনেকুৱা? সুন্দৰ হৈছে, সুন্দৰ সুন্দৰ হৈছে। গাহৰিৰ সৈতে কচু একদম ধুনীয়া জুতি লাগি পৰিছে। কেনেকুৱা হৈছে?